তো গাইস টেবুলখন সেট আপ কৰা হৈছে আপোনালোকে ধৰিব পাৰিছে নে কি মাছ Hey guys, welcome to my new vlog. তো আজি যাই আছো আমি বৰজৰা 2.0 একচুয়ালি 2.0 বুলি কয় কাৰণ বৰজৰা পাৰ্ট 1 বুলিও এটা আছে তো আজি মোৰ লগত জয়েন কৰিব আমাৰ ভিডিও হেল্ল' আৰু তাৰ পিছত বা তো আৰু ভিন্দুৰ ফ্ৰেন্ড আছে এটা আৰু তাৰ ঘনিয়েকো আহিব তো তিহঁতৰ লগত আপোনালোকক চিনাকি কৰিম তো বলক আমি গৈ থাকো গাইস আমি ৰখিলো ৰামধেনু ধাবাত চাওক গাইস ইমান ধুনীয়াকৈ সজাই দিছে হোটেল ৰামধেনু তো গাইস ৰাস্তাৰ মাজত এনেকে ৰামধেনুত ৰখি কিনে আপোনালোকক এটা বহুত ভাল বস্তু দেখা মই আগতে এবাৰ আহিছিলোঁ ভিন্দুৰ তাত আহোঁতে তো এইবাৰ আকৌ মানে আহিলোঁ তো এটা বহুত ইণ্টাৰেষ্টিং বস্তু আছে আপোনাক দেখাই আছোঁ চাওক গাইস চাওক এইটো ইয়াতে আছিলে বস্তুটো এইবিলাক কি মাছ চাওক আপোনালোকে ধৰিব পাৰিছে নে কি মাছ এইবিলাক চাগে চাইনিজ মাগুৰ আমাৰ এইটো লোকেল মাগুৰ টাইপ এইটো লোকেল মাগুৰ না আৰু আৰু এইকেইটা কি এইকেইটা কিটা মাছনা নাপাম এইগিলা ক্লাছ পছনা আৰু এইগিলা ৰৌ এইকেইটা কি মানে কি পোহাৰ কাৰণে ৰাখা গৈছে না না হেয়ৰ কাৰণে পোহাৰ কাৰণে ন খোৱাৰ কাৰণেতো নহয় আচ্ছা খোৱাৰ কাৰণে পিছফালৰ পৰা মাৰে পিছফালে এটা পিছফালে পুখুৰী আছে ন এটা সৰু এটা ভিউ দেখাই আছোঁ চাই লওক তাৰপিছত আমি ইয়াৰ পৰা ৰাওনা হ'ম আমাৰ ডেষ্টিনেশ্যনলৈকে বৰজৰা 2.0 তাতে পালোঁ এটা মন্দিৰৰ সেৱা জনালোঁ এবাৰ আৰু যাতে ছাবস্ক্ৰাইবাৰ বেছি পাওঁ কৃষ্ণ প্ৰভু জয় শিৱ বাবা জেকচনদাই ৰখিছে কিবা এটা ল'বৰ কাৰণে লৈ ল'লোঁ চিপছ এইটো যে আকাশখন চাওকচোন কি ধুনীয়া হৈ আছে একদম মেঘ একদম আৰু আমাৰ গাড়ীখন আছে ইপিনে এই কি হৈ আছে তই বেলেগকৈ চিপছ লৈছা দেখোন এইটো কিয় চিপছ আজি ফাৰ্ষ্ট টাইম খাম হালদিৰামৰ চিপছ হয় আচ্ছা স্পেচিয়েলি হালদিৰামৰ পৰা লাইফত ফাৰ্ষ্ট টাইম খাই ময়ো ফাৰ্ষ্ট টাইম আজি তো গাইছ আমি পালোঁ এতিয়া পাহাৰৰ কাষত তো গাইছ মই ভাবোঁ এতিয়া আৰু এচিৰ বতাহ খাই লাভ নাই আৰু আমি ধুনীয়া একদম ইয়াতে ফ্ৰেছ হাৱা খাম তো ক্লাছ চাছ খুলি দিওঁ আৰু আমি গাইছ ক্লাছখন খুলি দিয়াৰ লগে পূৰা ধুনীয়া গাঁৱৰ একদম ভাইবটো আহি গৈছে পূৰা গোন্ধ আহিছে ৱাও গাইছ চাওক না নতুনকৈ একদম গছবিলাকৰ এনেকৈ ওলাইছে পাত বহুত ধুনীয়া দেখা হৈছে দেই আৰু এইখন এখন পুৰা ওখ পাহাৰ এইখন চাগে হাৱেৰ পৰা দেখা পাই থাকোঁ মই মানে গাইছ একদম বঙাইগাঁৱত থকা লাগাই নাই মানে যেন কিবা বেলেগ জেগাতে আছোঁ এনে লাগি আছে তো গাইছ সাধাৰণতে মই ব্লগ বনালে ৰাস্তা ঘাটবিলাক নেদেখাওৱেই কিন্তু ৰাস্তাটো ইমানেই ধুনীয়া আৰু নতুনকৈ গছ গছনিবিলাকৰ পাত ওলাইছে যে একদম সেইকাৰণে বহুত ভাল লাগিছে আৰু এইটো ৰাস্তাৰ পৰা আমি আহি কিনে এনেকৈ সোমালোঁ ইয়াতে কি কৰি আছে লোডিং কৰি আছে I'm so cold, yeah, my heart's sinking like a storm. চাওকচোন কিমান ধুনীয়া ঠাই একদম এনেকুৱা লাগে যেন ছুইজাৰলেণ্ডত আছোঁ চব পিছপিনে আৰু একদম এইবিলাক পূৰা গ্ৰীণ হৈ আছে তাতে পদ্মা কি ক'ম আৰু ফিলিংছ কেনেকুৱাটো কেনেকুৱা লাগিছে আৰু থেংকছ ইয়াতে ইমান ধুনীয়া জেগাত লৈ অহাৰ কাৰণে তো গাইজ ফটো চটো উঠি কিনে আমি ওলালোঁ মানে ইমান ধুনীয়া ঠাই আৰু নোৱাৰিলেও মানে ৰাস্তাত মানে ফটো নুঠাকৈ থাকিব
বহুত ভাল লাগিছে তো গাইছ টেবুলখন ছেট আপ কৰা হৈছে তো চাওক ঠাইটো চাওক কি ধুনীয়া ইয়াতে আমি এতিয়া অলপমান ৰিলেক্স হ'ম ধুনীয়াকৈ এটা প্লেনৰ চেঞ্জ কৰিলোঁ এতিয়া বাজিছে 4:30 চ' মানে এইখিনি টাইমত আহিব ইয়াতে ভাল হয় আৰু দিনত বহুত ৰ'দ থাকেতো তো ইমান মজাটো নালাগে তো এতিয়া মানে আমি অকণমান এইটো চাইডে পাহাৰৰ চাইডে ফুৰিব যাম তো আপোনালোকক দেখাই থাকিম তাৰপিছত আহি কিনে ইয়াতে ধুনীয়াকৈ আমি বহিম তো গাইছ বলক তো গাইছ এনেকৈ ভিতৰৰ পিনে গৈ আছোঁ এইপিনে পাহাৰৰ চাইডে তো মোৰ লগত আছে জেকচন দা মই যে কৈছিলোঁ লগ কৰাই দিম বুলি তেখেতে ইয়াতে কাম কৰে IOCL-ত আৰু আমাৰ ভিনদেউ বহুত ভাল লগৰ আৰু দলং পূৰা একদম চাওঁ আজি মানে পূৰা এডভেঞ্চাৰ টাইপ লাগিছে 2ডাল 3ডাল বাঁহ দি থৈছে বাঁহকেইডাল শুকাই গৈছে পৰি নগ'লে হ'ল আৰু পূৰা ভয় লগা দলং দেই তো গাইছ ফাইনেলি মিছন ছাকচেছফুল তো গাইছ চাওক তো গাইছ এনেকৈ আহি এইবিলাক একদম ওপৰৰ পিনে ইপিনে একচুৱেলি ৱাটাৰফলটো আছে কিন্তু এতিয়া পানী নাই আমি গৰম দিনত আহিম পানী নাই বুলি গমেই পাওঁ অলৰেডি মই কিন্তু মানে তথাপিও আহিছোঁ ইমান জেগা মানে ইপিনে আহিব পৰা নাই ভাবিলোঁ একেলগে ব্লগটোও বনাম এইটো চাওক এনেকৈ লিখি থৈ দিছে মানে গৰম দিনত মানে পূৰা মানুহ হয় ইয়াতে ৱাটাৰফলছটোৰ কাৰণে সকলোৱে গা ধুব আহে সেনেকুৱা আৰু এওঁলোকে ইয়াতে বা আৰু বৌ ইয়াতে কথা পাতি আছে এইজনী আমাৰ বৌ হ'ল যোৰহাটৰ এইবিলাক ঠাইত আহিলে এই যে মাত শুনা পাইছে চিট 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 এইবিলাক পূৰা একদম চৰাই চিৰিকটি নহয় কিহৰ বা মাত এইটো ময়ো গম নাপাওঁ একচুৱেলি কিন্তু পূৰা ৰিলেক্সিং আৰু এইখিনি পানী আছে অলপ পানীৰ চাউণ্ডটো চাগে আপোনালোকে শুনিব পাইছে এইপিনে কিবা এটা আছে গাইছ কিবা আছে আপোনালোকক গৈ দেখাওঁ কালি ৰাতি গাইছ ভূতৰ মুভি এখন চাইছিলোঁ তো এনেকুৱা জেগাত অকলে আহি সিহঁত আছে সিপিনে সিটোৰ পিছপিনে আৰু মই আহিছোঁ ইয়াতে তো কথা নাই বাৰু আমাৰ শিৱ বাবাৰ মন্দিৰ ইয়াতে আছে য'তে যাওঁ ততে শিৱ পাওঁ লগ এইটো ওম নমঃ শিৱায় বৰজৰা পঞ্চপুৰ ইয়াতে চাগে গাইছ মানুহ থাকে তো এবাৰ ওপৰলৈকে গৈ দেখা ৰ'ব আপোনালোকক পিনে উঠিব পাৰি পুৰা আপুনি ইয়াতে থাকে নেকি ৰাতিও থাকে ইয়াতে ৰাতি নাথাকে অঁ আপুনি কি পুৰোহিত নেকি ইয়াতে ঘৰ কাষতে ঘৰ তো গাইছ চাওক এনেকৈ পূৰা পাহাৰৰ ওপৰত মন্দিৰ শিৱ বাবাৰ তো গাইছ সেয়া এটা কাঢ়িছোঁ মন্দিৰত আহিছোঁ যেতিয়া সেয়া এটা জনাই যাওঁ তো গাইছ সেয়াটো কৰিলোঁ কৰি কিনে আৰু সিপিনে নাযাওঁ তো এতিয়া পানীও নাই বিশেষ এটা ভিউজ নাপাম তো এতিয়া মানে যাব ওলাইছোঁ তললৈকে যাম তললৈকে যাই কিনে আমি অলপ ভোক লাগিছে লাঞ্চ কৰা নাই মৰ্ণিং ব্ৰেকফাষ্টটো কৰি আহিছিলোঁ মৰ্ণিং মানে কি 12টা মান বজাত কৰিছোঁ আৰু তো এতিয়া বলক আৰু এইটো এটা তোৰো লাভ তো বলক গৈ থাকোঁ তললৈকে তো গাইছ দূৰৰ পৰা চাই আহিছোঁ তো আমি যিবিলাকত মানে চেয়াৰ টেয়াৰ পাৰি দিছিলোঁ টেবুল চেবুল পাৰি দিছোঁ তাতে বহি আছে বেলেগে তো গাইছ চাওঁ এতিয়া সিহঁতে আমি যোৱাৰ লগে উঠি দিয়ে নে নিদিয়ে এইটো ছেটআপটো টাইম মতে হ'ব কি মানুহ তই কি মানুহ আমি প্ৰকৃতি প্ৰেমী মানুহ গাইছ চিপছ খাই পেট ভৰা মাজে ভাত নাই আজি তো গাইছ ফাইনেলি এইটো ছেটআপ বনাই ল'লোঁ আমি ইয়াতে আমি অলপ চিল কৰিম তো গাইছ আমি ফাইনেলি ওলালোঁ আমাৰ বৰঝাৰ 2.0 তো গাইছ ফাইনেলি আহি পালোঁ ঘৰ ভিডিঅ'টো আপোনালোকৰ লাগিব পাৰে যে মাজতে আধৰুৱা যেন হৈ আছে কিন্তু একচুৱেলি চাৰ্জটো একেবাৰে শেষ হৈ গ'ল তো গাইছ আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিবিলাকে নতুনকৈ চাই আছে বা আগতে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগ পাম নেক্সট ব্লগত তেতিয়ালৈকে আপোনালোকে ভালে কুশলে থাকিব চ' বাই বাই টেক কেয়াৰ